তো ওয়েলকাম মাই ইউটিউব চ্যানেল গাইজ বিএন অফিচিয়েল। আপোনালোকে চাইছে বিএন অফিচিয়েলৰ নতুন এটা পাৰ্ট। আমি মানে আগৰ খণ্ডত লৈ আহিছোঁ কি বুলি কয় ধামাকা ইণ্টাৰভিউত। বৰ্তমান আমি আজি এটা মাতিছোঁ নতুন সদস্য। সি মানে একদম পূৰা নিপুৰ নিচিনা, নিপুৰ আপোনালোকে চাই থাকে বেতালত নিপু পূৰা একদম নিপুৰ নিচিনা। তো আজিৰ ভিডিঅ'টোত নতুন নতুন বস্তু দেখা পাব। তো গাইজ আমাৰ লগত চাই যাওক বিএন অফিচিয়েলৰ এটা নতুন খণ্ড। তেওঁৰ নামটো হৈছে কুকুৰ আহমেদ। এই মৰিব লাহে 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 গাইজ কেনে লাগিছে কমেণ্টত ক'ব। আৰু কেনে লাগিল আমাৰ ষ্টুডিঅ'ত আহি? ভালে লাগছে। কি মানে পুৰা নিপু আৰু গাইজ কি ক'ব আৰু মানে আমাৰ ষ্টুডিঅ' মানে লাহে লাহে মানে অলপ ডেভেলপ হৈছে। আৰু আপোনালোকে চাব এই মানে বিএন অফিচিয়েলটো চাই পেলাই কেনে লাগে আপোনালোকক? নতুন মানে আমাৰ এটা কণ্টেণ্ট তো ইমান জোৰে মাৰিলি যি বৈ থৈ দিয়া নাই গাইজ। তোক মাতছো তই পইচা দি পেলাই আনিছো। কেইটকা পাইছে কেইটকা দি আনিছো? ইমান নকবি অলপমান নাই কি কৰিম আমাৰ মানে নিপু বুলি নামটো দিছে কুকুৰ আহমেদ। অলপমান পৰিচয়টো আপোনাৰ দিয়ক। পৰিচয় মোৰ জন্ম শ্ৰী শ্ৰী ফেকলি গাঁৱৰ ভেদালি স্কোৱাড। তাৰপিছত মোৰ নাম শ্ৰী নিৰনা আহমেদ, দেউতাৰ নাম শ্ৰী প্ৰফুল্ল আহমেদ। মই আপোনালোকৰ ষ্টুডিঅ'ত আহি ভালে পাইছোঁ। সন্মানটো মোক অকণমান হেৰি দিছে, অক্ষুণ্ণ সন্মান দিছে, সেইকাৰণে মোৰ অলপ বেয়া লাগিছে মনটো। বেয়া আপোনালোকে চাই যাব দেই। তুমি সন্মানটো মানে বেয়া পালা ন? বেয়া পালোঁ। এক ছেকেণ্ড, মোৰ নামটো গাইজ বিশাল ন? এইটো চশমাজোৰ বি বুলি লেখা আছে, আপোনালোকে দেখা পাইছেনে? এইটো বি। তো চশমাজোৰ মধ্যে দোষ বেয়া নাপাবি। কেনে লাগিছে দোষ গাইজ? কেনে লাগিছে? গোবৰৰ পৰাই তুলি আনিছিলোঁ। মানে আপোনালোকে কেনে লাগিছে ভালে ভালে ক'ব আৰু চাই যাওক আৰু ফানি ফানি আহি আছে। তো গাইজ আমাৰ দছে মানে পৰিচয়টো দিলে, ভাল কৰি দিলা দেচোন। এতিয়া মই দুটামান আপোনাক প্ৰশ্ন সুধিম, নিপুণ নিচিনাকৈ ক'ব লাগিব আৰু অলপ। এতিয়া প্ৰশ্নটো হৈছে কি মানে মই যোনটো প্ৰশ্ন সুধিম তুমি তাৰে উল্টাটো ক'ব লাগিব। অ'কে? আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? ৰাজেশ্বৰ ডক্টৰ শৰ্মা। ৰাজেশ্বৰ ডক্টৰ শৰ্মা। মোৰ বাছলিতে ৰাজেশ্বৰ মহত শৰ্মালে কিবা মাৰিলা দেন এইটোতো নহ'ল। এইটোতো নহ'ল। কাম ডাউন এইটোতো দোষ নহ'ল। মানে কথাটো এনেকুৱা কি মানে মই যোনটো সুধো আপুনি উল্টাটো দিব লাগিব, হ'লেও ইমান উল্টা দিব দিয়া নাই আৰু। মানে কথাটো এনেকুৱা হ'ব মানে এইবাৰ মানে নেক্সট প্ৰশ্ন তোমাৰ পোনপটীয়া প্ৰশ্ন। ফাৰ্ষ্ট প্ৰশ্ন তোমাৰ 10 নম্বৰ পাবা। যদি আপোনালোকে আমাৰ যদি দৰ্শকে ভাল পায়, দৰ্শকৰ পৰা অলপ অলপ কমেণ্ট আহিব, পঢ়িব লাগিব। এতিয়া মানে প্ৰশ্ন তোমাৰ পোনপটীয়া প্ৰশ্ন। আপুনি যে বৰ্তমান আপুনি দিনটোত কিমান মানে ভাত খায়? ভাত মানে খালি মই দুগিলামান খাওঁ আৰু। উল্টাটো ক'ব দিছো, উল্টাটো কৈছা। 5 পেকেট নিমখ আৰু 2 লিটাৰ মিঠা তেল। এইবাৰ মানে তোমালৈ আৰু এটা পোনপটীয়া প্ৰশ্ন। পোনপটীয়া প্ৰশ্ন তোমাৰ 10 নম্বৰ আহিব। প্ৰশ্নটো তোমাৰ হৈছে আমাৰ পৃথিৱীত মুঠ মাটিকালি কিমান আছে? 1.5 বিঘা 27 কথা। 1.5 বিঘা 27 কথা? গাইজ কি কৈছে 1.5 বিঘা 27 কথা মানে? আৰু আমাৰ বানপানী যি হয়, বানপানী মানে আমাৰ বানপানীটো কি কাৰণত হয় এইটো ক'ব পাৰিবনে? সেইটো মানে মই ক'লি মানে কি হ'ব, পানীৰ প্ৰেছাৰ বাঢ়ে, মাটিটো মানে থৈ লৈ যায়, সেনেকৈ হয় আৰু বানপানী। গাইজ পানীৰ প্ৰেছাৰ বাঢ়ে, মাটিটো থৈ লৈ যায়। ঠিকে আছে, মই তোমাৰ কথাটো গাইজ
হ'ব দিয়ক আজিলৈকে আৰু আমাৰ মানে নিপু আছে কিন্তু ভাল পৰিচয় দিলা দেই আৰু গাইছ আপোনালোকৰ ভিডিঅ'বিলাক চাই কেনে পালে অলপ ক'ব আৰু ভিউজটো কিমান লাগে আমাক লাইক ভিউজ 1 লাখ 1 লাখ আৰু লাহে মানে লাইক 1000 হৈ যাব 1000 আপোনালোকে বেছি কৰি দিব নালাগে ওকে আমাৰ হৈ যাব আমাৰ দৰ্শকে চাই আছে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে ক'ব আৰু আমাৰ নতুন সদস্য আহি থাকিব আৰু আমাৰ মানে আজিৰ যোনটো মানে আমি মানে বেলেগক মাতিব খুজিছিলোঁ যোনটো মানে মন ফাল্টু মেন বুলি কওঁ সি তাক মাতিব খুজিছিলোঁ তাৰ লগত আমি কৰিম বুলি ভাবিছিলোঁ বাট বেলেগ চলি এটা মাতিব লগা হ'ল মানে এইটো ভাল মানে পৰিচয় দিয়ে তো বেয়া নাপাব আৰু আপোনালোকে ইয়াৰ কথাবিলাক শুনি পেলাই যদি ভাল লাগিছিল লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব আৰু আমাৰ লগত নতুন ধামাল ভিডিঅ' চাই যাওক নতুন পাৰ্ট আহি আছে তো গাইছ শান্তি কৰি মোৰ নচমু বক্তব্য সামৰণি মাৰিলোঁ